দেউতা কি কৰি আছ? মোৰ বিয়াখন কেতিয়া পাতি দিবি অ? 40 বছৰ হৈয়ে গেলচোন, ইমান দেৰিকে কোনোবা বিয়া পাতিব থাকে নেকি? বিয়া পাতি দিম দে, লকডাউন হৈ আছে দেখা পোৱা নাই, দেশৰ পৰিস্থিতি ভাল হ'ব দে, পাতি দিম যা। বাপ্পা কি দিন হৈছে, আজিকালি ইমান সৰুতে ছোৱালীবোৰে বিয়া পাতব যায়। বুঢ়া তই কি কথা কয়? মই কেইটা সৰু হৈ আছো, মোৰ লগৰবোৰে বিয়া পাতি ছোৱালী পলি জন্মাই দিলাক, মইহে কেইটা পাতিম ঠিক নাই। লকডাউনতে বিয়াটো পাতি কম খৰচতে এইবিলাক চব কৰি থব লাগে। বুঢ়াটো কি জানে? হ'ব দে যা এতিয়া। মই বন্ধুৰ ঘৰত যাওঁ দেই, কিবা এটা কাম আছে, অকলে অকলে আমনি লাগে ঘৰত থাকি। এইটো বাবু নেকি অ? বাবু ক'ত যাও তই? তোৰ ওচৰলৈকে আহিছো মই। মোৰ বৰ টেনচন হৈছে জানোনে, মোৰ লগৰ গোটাই বিয়া পাতলা আৰু ময়ে পাতিব পৰা নাই এতিয়ালৈকে। মোৰ বৰ টেনচন টেনচন ল'বা কি কথা আছে? কিমান ধুনীয়া ধুনীয়া ভাবি আছে আমাৰ গাঁৱত, ক'লে হ'ল আমি চাই দিম না। আমাৰ গাঁৱৰ ছোৱালীবিলাকে মোক বুঢ়া বুঢ়া বুলি জকায়ে, মোৰ ভাল নালাগে। ইমান কম বয়সতে বুঢ়া বুঢ়া বুলি জকালে কেনেকা লাগে বাৰু ন? নহ'লে এটা কাম কৰ দে, ছোৱালীটো আজিয়ে লৈ যা। বঢ়িয়া আইডিয়া এটা দিছা। এই লকডাউনতে বিয়াখন পাতিব পাৰিলে মোৰ বহুত টকা পইচা বাচি যাব আৰু গাঁৱৰ ৰাইজক বিয়াত খুৱাবই নালাগে। যাওঁ ব'ল, আজি ছোৱালীটোক লৈ আহোঁ আৰু পাছত বিয়াৰ পাৰ্টিটো দিম দা, হ'ব না? হ'ব দে, আগতে কামটো কৰি আহোঁ ব'ল। দেউতা শুনিছা নাই, কোন আহিছে চোৱাচোন এফালে। তই ইমান দেৰিকে আহিছ যে, লগতে কোন আহিছে? তোমাৰ বোৱাৰী আকৌ, মই বিয়া পাতিলো আকৌ আজি। ৰাতিপুৱা সুধিছিলিহে আৰু তই একদম কইনাই লৈ আহিলি দেখোন। যা যা এতিয়া ঘৰৰ ভিতৰত লৈ যা, আনিছে যেতিয়া। এইটোৱে আমাৰ ৰুম দেই, অলপ পাছত আহি আছো, তুমি ৰেষ্ট কৰা। বাপৰে বা, ইমান ধুনীয়া বিচনা, ইমান কোমল, শুই বৰ ভাল লাগিব দেই। বাপৰে বা, ইমান ধুনীয়া ঘৰ, পাকা ঘৰ। ইমান দিনে মই এটা ল'ৰাও পোৱা নাছিলো, ঘৰতে বুঢ়ী হৈ আছিলো, আজি এটা পাই মই ঘৰটোত থাকি এনে ভাল লাগছে। শুনিছানে, শুই আছা যে, কিবা চাহ তাহ বনোৱা আকৌ। শুই আছো দেখা নাই, ইমান ধুনীয়া কোমল বিচনা কেতিয়াও শুইয়ে পোৱা নাই। পাছত শুবা দিয়া, ঘৰৰ কাম কেইটাটো কৰি লোৱা। আহিছোহে, একদিনো হোৱা নাই, কাম কৰিব লগালেই দেখোন। যোৱা ভাতকে বনোৱা, ভোক লাগছে নহয়। মোক কি ভাত ৰান্ধনি আনিছিল নে বিয়া পাতি ঘৈণীয়েৰ বনাই আনিছিলা? আহিছোহে আজি, কি বুঢ়াটো খঙে উঠি যায়, একদম ৰান্ধা বঢ়া কৰিবই দিলে আৰু মই থাকিবই নাপালোচোন। মোৰ ভাইটিটো চোন বুঢ়া বুলি ক'লাকে। শুনিছানে, মোৰ গেঞ্জিটো ক'তে? ভাত হ'ল নাই, ভোক লাগিছে। শুনিছানে, মই আপোনাক ভাতখিনি বনাই দিলো, ইয়াৰ পিছত মোৰ কামখিনি কৰি দিবা আকৌ। কি কাম হে তোমাৰ, কি কাম কৰি দিব লাগে? শুনিছা নাই, ভাত খোৱাৰ পাছত গোটাই বাচনখিনি ধুই থবা আকৌ। আৰু বাথৰুমত মোৰ গা ধোৱা কাপোৰ পৰি আছে, সেইখিনিও ধুই পেলাই বাহিৰত ৰ'দত মেলি দিব। কি নাইকি এইটো, নিজৰ কামখিনি কৰিব নোৱাৰি নিজৰ গা ধোৱা কাপোৰখিনিও মোক ধুব দিছে, এইটো কিবা পেটলাটো কোনো কামেই নাই নেকি? হ'ব দিয়া, ধুই দিম দিয়া। পাইছো মজা বুঢ়া, মই অহাৰ পাছতে মোক কামত লগাই এতিয়া কেনে পাইছো। ইমান লেতেৰা কৰি থৈছে ঘৰটো, ঝাৰু চাৰু নামাৰে নেকি? শুনিছা নাই, এই ঘৰটো ঝাৰু মাৰি কিনে একদম ঘৰটো মচি দিব আকৌ। তুমি অহাৰ পাছত মোৰ শান্তি হ'ব বুলি ভাবিছিলো, শান্তি নহ'ল দেখোন, মোৰ কাম বেছিহে বাঢ়িছে চোন। তুমি খোৱা, মই বাহিৰত যাওঁ। বাবু কি হ'ল, মূৰে চূৰে হাত দি বহি আছো যে, বিয়া পাতি একদম মাইকীৰ মৰমত ওলাবই পৰা নাই নেকি বাহিৰত? ইমান দিন ভিতৰতে সোমাই আছো কিয়? মোৰ কি কপাল, বুঢ়া হৈ গৈছো বুলি, ল'ৰা ছোৱালী নহ'ব বুলি লকডাউনতে সোনকালে সোনকালে বিয়াখন পাতলো, আৰু যিজনী আহিলে কিয় কান্দিছ বন্ধু? একো নাই দিয়া, চব ঠিক হৈ যাব। বিয়া পাতি মোৰ অৱস্থা বেয়া হৈ গৈছে। লকডাউনত বিয়া পাতিলে কম খৰচ হ'ব বুলি আৰু বুঢ়া হৈ গৈছো বুলি সোনকালে লকডাউনতে বিয়া পাতলো। আৰু এটা কথা মই পাহৰিয়ে গলো, চৰকাৰে যে আমাক 1 মিটাৰ দূৰত থাকিব দিছে, বৰ বেয়া লাগছে। এটা চঙাও খাব পৰা নাই মাইকীটো মোক দেখিবই নোৱাৰা হৈছে, এনিটাইম গালি পাৰি থাকে আৰু একদম কাম কৰিব দিয়ে। এই মাইকীটো বদনদৰী মাইকীয়ে মোক খালি কামত লগাই থাকে, একদম গালি দি থাকে। মই বিয়া পাতলো লকডাউনত। মই বহুত ভাল ছোৱালী পালো হয়। ছোৱালী হৈছে মাত্ৰ, দেউতাই মোক ঠিকে কৈছিল, ইমান সৰু বয়সত ছোৱালীৰ বিয়া পাতিব নালাগে। মই বহুত ভাল ছোৱালী পালো হয়।